হেল্ল' এভৰিৱান, সকলোকে নমস্কাৰ জনাই মই অন্য এটি মিনি ব্লগলৈ স্বাগতম জনাইছোঁ আপোনালোকক। আৰু আজি হৈছে দাদাৰ বিয়া আৰু এতিয়া একেবাৰে চিম্পুল লুক এটা লৈছোঁ মই, কাৰণ ৰাতিপুৱাৰ পৰা যিহে বৰষুণ, বিয়া বুলি কি মেকআপ কৰিম, কেনেকৈ কাম কৰিম একো ধৰিব পৰা নাই। তাৰপিছত কইনা আদৰিলোঁ। কইনা আদৰি যিহেতু ঘৰতে একদম চিম্পুলকৈ বিয়া পতা হৈছে, দিনতে হোম পৰিছে আৰু ৰাতি কইনা ঘৰত গৈ কইনা অনা নাই, বিয়া পতা নাই। তো সেইকাৰণে ইয়াতে এনেকৈ বিয়াৰ দিনাখনে জোৰোণ পিন্ধোৱা হৈছে। একেবাৰে চিম্পুল বিয়া, বিশেষ অসুবিধাৰ কাৰণে বিয়াখন ডাঙৰকৈ পতা নহ'ল। কইনা ঘৰৰ অসুবিধা, আমাৰ দৰা ঘৰৰো অসুবিধা। মোক আগৰ ভিডিঅ'ত সকলোৱে সুধি আছিলে যে মই ক'ৰ বোৱাৰী হয় আৰু ক'ৰ ছোৱালী হয়, মোৰ মাৰ ঘৰ ক'ত হয়, মই ক'ত বিয়া হৈছোঁ। মোৰ মাৰ ঘৰ হৈছে নলবাৰী জিলাৰ ধমধমাত, মই তাৰে ছোৱালী হয় আৰু মই বিয়া হৈছোঁ ওদালগুৰি জিলাৰ হৰিশিঙাত। মোৰ ভিডিঅ'বোৰ বহুত দীঘলীয়া কৰা নাই, কাৰণ মই নতুনকৈ ব্লগ বনাব শিকিছোঁহে, গতিকে মই বিশেষ একো নাজানো আৰু সেইকাৰণে বহুত দীঘলীয়া কৰা নাই। মোৰ যদি ভিডিঅ'বোৰ ভাল লাগে তেতিয়াহ'লে লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ, বাই বাই, নেক্সট ভিডিঅ'ত আকৌ লগ পাম।